মাৰ্চৰ পৰা আমাৰ এটা কাৰ্যসূচী লোৱা হৈছিল যে প্ৰতিটো সমষ্টিতে আমি ইউথ ওমেন BSU লগ হৈ পেলাই যিটো আমাৰ আগন্তুক যিটো আমাৰ বিধানসভা নিৰ্বাচন 9 এপ্ৰিলত, গতিকে এই 9 এপ্ৰিলত যিহেতু আমাৰ বিধানসভা নিৰ্বাচন আহি আছে, গতিকে আমি প্ৰতিটো সমষ্টিতে আমাৰ যিখিনি ৱাৰ্কাৰ আছে প্ৰাইমাৰীৰ পৰা ব্লক ডিষ্ট্ৰিক্ট লেভেল সকলোখিনিকে মত বিনিময় কৰাৰ কাৰণে আৰু যাতে আমি 9 এপ্ৰিলত যিটো আমাৰ নিৰ্বাচন হ'ব, আমাৰ যিজন আমাৰ প্ৰাৰ্থী হ'ব, প্ৰতিটো সমষ্টিতে যিবিলাক প্ৰাৰ্থী আমাৰ হ'ব, যাতে আমি বিপুল ভোটত তেওঁলোকক জয়যুক্ত কৰি পেলাই আমাৰ মানে BTC যিখন 15খন আসন আছে, যাতে আমি 15খন আসনতে আমি যাতে বিপুল ভোটত আমাৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰি স্কুলত পঠাব পাৰোঁ, তাৰ কাৰণে আজি আমাৰ এই প্ৰগ্ৰামটো অনুষ্ঠিত কৰা হৈছে। এতিয়া আমাৰ হাইকমাণ্ডে এইটো নিৰ্ণয় কৰিব। আজি আমাৰ PMB বডিৰ মিটিং আছে। PMB বডিৰ মিটিঙৰ পিছতে হয়তো সেইটো ফলাফল ঘোষণা কৰিব, কাক টিকেট দিব, সেইটো হাইকমাণ্ডে জানিব।